আপুনি যদি ভাগ্যৱান তেন্তে সপোনত দেখা পাব এইবোৰ বস্তু। সপোন শাস্ত্ৰৰ মতে যদি কোনোবাই সপোনত কিছুমান প্ৰাণী দেখা পায় তেন্তে বুজি যাব যে ভাগ্যৰ দুৱাৰ খুলিব হৈছে আৰু ভাল দিন সমাগত। অৱশ্যে এই প্ৰাণীবোৰৰ সপোন সকলোৱে দেখা নাপায়, কিন্তু যিসকল লোকৰ সপোনত আহে তেওঁলোক ভাগ্যৱান বুলি বিশ্বাস কৰা হয়। আজি আমাৰ ভিডিঅ'টোৰ জৰিয়তে জানোচোন আহক সপোনত কি কি প্ৰাণী দেখিলে শুভ বুলি গণ্য কৰা হয়। এক নম্বৰ, বগা সিংহ। বগা সিংহ প্ৰগতিৰ প্ৰতীক, অৰ্থাৎ যদি সপোনত বগা সিংহ দেখা যায় তেন্তে বুজি যাওক যে কেৰিয়াৰত যথেষ্ট অগ্ৰগতি হ'ব, প্ৰতিটো কামত সফল হ'ব, শুভ ফলাফল প্ৰাপ্ত হয়, কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত উন্নতি হয়। 2 নম্বৰ, বগা হাতী। সপোনত বগা হাতী দেখা পোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। বগা হাতীক দেৱৰাজ ইন্দ্ৰৰ বাহন বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত যদি বগা হাতী সপোনত দেখা পোৱা যায় তেন্তে মানুহৰ জীৱনত ডাঙৰ পৰিৱৰ্তন হয়, সেইজন লোকৰ প্ৰতিটো ইচ্ছা পূৰণ হৈ উঠে। 3 নম্বৰ, বগা সাপ। সপোনত বগা সাপ দেখিলে অতি মনোৰম ফলাফল পোৱা যায়। যদি কোনোবাই সপোনত বগা সাপ দেখে তেন্তে বুজি যাওক যে তেওঁৰ ভাগ্য ৰাতিটোৰ ভিতৰতে সলনি হৈ যাব। ভগৱান শিৱৰ আশীৰ্বাদত এনে লোকসকলে প্ৰতিটো দুখৰ পৰা পৰিত্ৰাণ পায়। 4 নম্বৰ, বগা ময়ূৰ। যদি কোনো এজন ব্যক্তিয়ে তেওঁৰ সপোনত বগা ময়ূৰ দেখে তেন্তে বুজি যাওক যে আপোনাৰ ভাগ্যই এতিয়া আপোনাক মুকলিকৈ সমৰ্থন কৰিব। ইয়াক এটা অতি শুভ লক্ষণ বুলি গণ্য কৰা হয়। এনে লোকসকলে জীৱনত ডাঙৰ সফলতা অৰ্জন কৰে। তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফলাফল পোৱা আৰম্ভ কৰে। যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ আছামিজ স্মাৰ্ট টিপছ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।